Good morning everyone. Welcome to my channel Chandrali Kaushik. আজি হৈছে Saturday আৰু মই বনাই আছো পাস্তা। আৰু পাস্তা বনাওতে মই এই নিলনৰ পাস্তা মছলাটো ইউজ কৰিম, খুব টেস্টি হয়। এটো দিলে বেলেগ একো দিবই নালাগে। অকমান বিলাহী দিছো আৰু অকমান সসো দিছো আৰু মই আমুল ক্ৰীম দিছো। এনি চিজ দিলে পাস্তাটো খুব ভাল হয় খাবলৈ, কিন্তু চিজ নাই যেহেতু মোৰ। আৰু এইফালে এটা ধুনীয়া ৰাতিপুৱা পুৰা ৰ'দ দি আছে আৰু এইফালে বিহু লাগিছে, গাত ধান শুকুৱাই আছে, বিহুৰ কাৰণে প্ৰিপাৰেচন চলি আছে। আৰু ধেমাজিৰ ফালে থাকিলেহে সঁচাকৈ গম পোৱা যায় আচলতে বিহুটো কি হয়। ইমান ভাল লাগে নহয়, পৰিৱেশটোৱে বেলেগ লাগে। এনেওতো গ্ৰীণ গছৰ পাত সলাই খুব ধুনীয়া। আৰু আমাৰ এইফালে তলত ফুলি আছে অৰ্কিড, ইমানেই ধুনীয়া লাগিছে নহয়। মই তলত গৈ পেলাই আপোনালোকক ভিডিঅ' এটা কৰি পেলাই দেখাম এতিয়া অৰ্কিডজোপা। আৰু এইজোপা হৈছে অৰ্কিড। ইমান ধুনীয়া লাগিছে নহয়, এনেকুৱা লাগিছে এতিয়া যেন খোপাত লগাই দিম। আৰু অৰ্কিডৰ এইটো কালাৰ মোৰ ফেভৰেট হয়। অৰিজিনেল কালাৰটো মানে খুব ভাল লাগে, য়েল্লো চেলতকৈ এইটো কালাৰে। আৰু আমি চিধা আহি পাই গ'লোঁ ডিব্ৰুগড় উইকেণ্ড কাৰণে। ডিব্ৰুগড়ত আমি আহি চাহ খাই চিধাই আহিলোঁ জগন্নাথ মন্দিৰ। আৰু এতিয়া বাজিছে গধূলি 6:30 আৰু 6:30 বজাত ইমান ধুনীয়া এটা বতাহ মাৰি আছে নহয়। আৰু চাৰিওফালে লাইট, মন্দিৰটো দেখি বিৰাট ধুনীয়া লাগে। আৰু ৰাগে আজি ককা আইতাকক লৈ আহিছে, বহুত দিনৰ মূৰত লগ পাইছে যিহেতু, আৰু তেওঁলোকো বহুত দিন ওলাই অহা নাই ক'তো, সেইকাৰণে ভাবিলোঁ যাওঁ একেলগে। আৰু এইফালেতো ৱালত খোদিত কৰা আছে ধুনীয়াকৈ, ইমানেই ধুনীয়া লাগে নহয়। জগন্নাথ মন্দিৰটো সম্পূৰ্ণ চাই শেষ কৰিবলৈ কাৰণে 1 ঘণ্টাটো মিনিমাম লাগিবই ভালদৰে চাবলৈ গ'লে। আৰু আমি চিধা সোমাই আহিলোঁ মন্দিৰৰ ভিতৰলৈ। মন্দিৰৰ বাহিৰতে চেনিটাইজেশ্যনৰ ব্যৱস্থা কৰি ৰখা হৈছে, সেইকাৰণে খুব ভাল লাগিছে। আৰু এইফালে প্ৰৱেশ দ্বাৰ, আৰু এইফালে হোম যজ্ঞ হয়, বিয়াও হয় সেই তাতে। আৰু চাৰিওকাষে মন্দিৰ। এয়া হৈছে শিৱ মন্দিৰ প্ৰথমতেই, আৰু লেফ্ট চাইডে আছে হনুমান মন্দিৰ। আৰু এইখিনিতে হনুমান মন্দিৰৰ ওচৰতে চাকি দিয়াৰ ব্যৱস্থা আছে। মা আৰু মই চাকি জ্বলাইছোঁ। এয়া হৈছে হনুমান মন্দিৰ আৰু মই চাকি জ্বলাইছোঁ। বহুদিনৰ মূৰত চাকি দিছোঁ, আগতে আহোঁ কিন্তু চাকি জ্বলোৱা হোৱা নাছিলে। আৰু ইয়াতে ধুনীয়াকৈ সুন্দৰভাৱে ধূপ চাকি কিনি পেলাই আপুনি চাকি জ্বলাব পাৰে। আৰু ইয়াত ঘিউ চাকি জ্বলায়, আৰু ইয়াতে ধুনীয়াকৈ ব্যৱস্থা আছে, ঘৰৰ পৰা আনিব দৰকাৰেই নাই প্ৰসাদ আৰু চাকি। আৰু আমি গৈ আছোঁ এতিয়া মন্দিৰৰ ভিতৰলৈ। ৰাগ আজি বহুত দিনৰ মূৰত আহিছে, সেইকাৰণে সি বিৰাট ফূৰ্তি পাইছে। কেঁচুৱাতেই সি আহিছিলে এবাৰ। চাকি জ্বলাই পেলাই আৰু প্ৰসাদ ভিতৰত দিব লাগে যিহেতু, সেইকাৰণে আমি সেৱা কৰিবলৈ গৈ আছোঁ। এয়া হৈছে কৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰা, জগন্নাথ। আৰু এয়া সেৱা কৰি আমি পিছফালৰ যিটো চিৰি সেইফালে আহিছোঁ, সেই ষ্টেয়াৰকেছটোৰ ফাললৈ। আৰু এইফালৰ পৰাই চাৰিওকাষে থকা আটাইকেইটা মন্দিৰ চাব পাৰি। আৰু আজি মাছ পিন্ধি আহিছোঁ ন, বেলেগ মন্দিৰ আছে। মাছখন খুলি পেলাই দেখালে গম পাই ন। আৰু আগতেও মই দেখাইছোঁ ন, ৰাগ আগতে অহা নাই ন, মই আহিছোঁ। আগতেও মই দেখাইছিলোঁ, আগৰ এটা জগন্নাথ টেম্পলৰ মোৰ ভিডিঅ' চালে গম পাব। আজি আচলতে ব্লগ কৰিম বুলি অহা নাই, এনেই মনটো ভাল লাগিবৰ কাৰণে ওলাই আহিলোঁ। আৰু এইফালে আহিছোঁ আমি বিমলা মন্দিৰলৈ। এয়া সেয়া জগন্নাথ মন্দিৰৰ ছাইড ভিউটো দেখাইছোঁ। মই ভিউটো দেখাইছোঁ বিমলা মন্দিৰৰ পৰা। শিৱ মন্দিৰ আছে, গণেশ মন্দিৰ আছে, সেয়া হৈছে গণেশ মন্দিৰ। আৰু এইফালে বিমলা মন্দিৰত আমি আছোঁ। আৰু ইফালে ৱালত ধুনীয়াকৈ খোদিত কৰি থোৱা আছে ধুনীয়াকৈ। এয়া হৈছে মা দুৰ্গাই মহিষাসুৰক বধ কৰাৰ কাহিনীটো দেখাইছে। এটা কাহিনী কয়। আৰু এয়া হৈছে জগধাত্ৰী মা বাঘৰ ওপৰত উঠি আছে। দুৰ্গা মাৰে বেলেগ ৰূপ। এয়া হৈছে মা কালী।
অলপ হাতত সময় লৈ আহিব লাগে ভালদৰে চাবলৈ আৰু 1-1.5 ঘণ্টামান সময় আচলতে লৈ আহিব লাগে তেতিয়াহে খুব বেছি ভাল লাগে আৰু আমি লাহে লাহে পিছফাললৈ আহি আছো জগন্নাথ মন্দিৰৰ আৰু এয়া হৈছে জগন্নাথ মন্দিৰৰ বেক ভিউ বেক সাইডটো চাৰিও কাষৰ পৰাই মন্দিৰটো দেখিবলৈ ইমান ধুনীয়া এতিয়া আমি গৈ আছো বেক সাইডে ন এতিয়া ক'ত আছো কৈ দিয়াচোন জগন্নাথ মন্দিৰ একদম পিছফালে আহি গৈছো বেক সাইডে আমাৰ ফুট লৈ আহিছে কেনেকুৱা লাগিছে ৰাগী ফুট লৈ আহিছে আজি প্ৰথম আহিছে ন একদম বেক সাইডে খাইছে জগন্নাথ মন্দিৰৰ বেক সাইড ৰাগ দৌৰা ৰাগ মানে আহি ইমান ফূৰ্তি পাইছে নহয় আৰু ইফালে ফিল্ডৰ নিচিনাকৈ ডাঙৰকৈ এডোখৰ জেগা আছে তাতে বহি থাকিলেও যে ইমান ভাল লাগিব আজি আমাৰ সময়টো কম হ'ল 7:30 বন্ধ কৰি দিয়ে আমি 6:30 যিহেতু আহি পাইছোঁহে আৰু ইয়াত কিন্তু বহি থাকিবলৈ কিন্তু সঁচাকৈও ধুনীয়া ইমান ধুনীয়া বতাহ মাৰি আছে আৰু সৰু ল'ৰা ছোৱালী খেলিবলৈও জেগা আছে এবাৰ ৰাতি আহি চাবচোন খুব ভাল লাগে তো ইমান ফ্ৰেছ একদম বননি চব খোজকাঢ়িয়ে ভাল লাগিছে একদম পিচফুল শান্তি সঁচাকৈ মন্দিৰলৈ মানুহ এনেই নাহে মন্দিৰলৈ আহে মনৰ শান্তিৰ কাৰণে একদম পিচফুল এতিয়া নেক্সট আছে হনুমান মন্দিৰ তালৈ যাওঁ মাস্কখন পিন্ধি লওঁ হৈছে বিষ্ণুৰ অনন্ত সজ্জা আগৰ জগন্নাথ মন্দিৰৰ মোৰ ব্লগ আছে তাতে মই দেখাইছিলোঁ তেতিয়া বনাই আছিলে ইমান ধুনীয়াকৈ বিষ্ণুৰ অনন্ত সজ্জাটো দেখাইছে আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ সেৱা কৰি আৰু চাৰিওফালে জগন্নাথ মন্দিৰৰ 7টা মন্দিৰ আছে টোটেল সকলোখিনি প্ৰদক্ষিণ কৰিলোঁ দৰ্শন কৰিলোঁ আৰু এতিয়া আমি ঘৰা-ঘৰি যাবলৈ ওলাইছোঁ জগন্নাথ মন্দিৰৰ পৰা আহি পালোহি আমি পেণ্টালুনছ ৰাগক বোলে ককা আইতাকে কাপোৰ দিব সেইকাৰণে পেণ্টালুনছ লৈ আহিছোঁ আৰু এইফালে মা অহা নাছিলে সেইকাৰণে মাক দেখাবলৈ আহিছোঁ আৰু ৰাগৰ পিজ্জা খাবলৈ খুব মন গৈ আছে বোলে আৰু আমি বজাৰ কৰি ঘৰ পালোহি আৰু ৰাগে পিজ্জা খাই আছে ন কি খাইছা কি পিজ্জা ক'ৰ পৰা আনিছে এইটো ডমিন'জ নহয় আজি হয় নাই বেলেগ হয় নাই KFC চাওঁ ভালনে এই ব্লগটো ইমানতে শেষ কৰিছোঁ টিল দেন বাই বাই এণ্ড টেক কেয়াৰ